নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে থাম্বনেলটো চাই গম পাইছা যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ব যিসকল ছাত্ৰ ছাত্ৰী নেকি CBSE বৰ্ডৰ অন্তৰ্গত সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কিয়নো CBSE বৰ্ড এক্সামৰ ক্লাছ 10 আৰু 12ৰ ফাইনেল এক্সামৰ তাৰিখ ঘোষণা কৰা হ'ল CBSE বৰ্ডৰ ক্লাছ 10 আৰু 12 এক্সাম কেতিয়া হ'ব আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ নিউজ ইনফৰমেশন ভিডিঅ' সদায় পাই থাকা অনলি CBSE বৰ্ড এক্সামৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ভিডিঅ'টো নহয় যিসকলে ভিডিঅ'টো চাই আছে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আপোনালোকে গম পাই যাব যে CBSE বৰ্ড এক্সামৰ ক্লাছ 10 আৰু 12ৰ ফাইনেল এক্সাম কেতিয়া হ'ব ইতিমধ্যে ৱেবছাইটত এটা নটিফিকেশন উপলব্ধ হৈছে নটিফিকেশনটো আপোনালোকক দেখুৱাই দিম এণ্ড নটিফিকেশনখনত কি লিখা আছে আৰু CBSE ক্লাছ 10 আৰু 12 এক্সাম কেতিয়া হ'ব আপোনালোকক জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব প্ৰথমতে এই নটিফিকেশনখনলৈ মন কৰক এই নটিফিকেশনটো উপলব্ধ আছিল গুগল ব্ৰাউজাৰত একেবাৰে তলত চাব পাৰিছে যে নৱেম্বৰ 8 2024 6:14 PM এই নটিফিকেশনটো আপডেট কৰা হৈছিল গুগল ব্ৰাউজাৰত 8 নৱেম্বৰ 6:14 তো বলক এই নটিফিকেশনখনত কি লিখা আছে আপোনালোকক দেখুৱাই দিও এণ্ড জনাই দিও ইয়াত চাব পাৰিছে যে CBSE board exam 2025 is set to start this date know the latest update CBSE board exam 2025 or latest update to তলত দিয়া আছে আপোনালোকক বলক দেখুৱাই দিও ইয়াত চাব পাৰিছে যে ফাইনালি the wait is over for all students CBSE board exam 2025 date is revealed ইয়াত লিখা আছে যে ছাত্ৰ ছাত্ৰীসকলৰ অপেক্ষাৰ অন্তত অৱশেষত CBSE board exam 2025 ৰ পৰীক্ষাৰ তাৰিখ ঘোষণা হ'ল তাৰপাছত চাই লওক কি লিখা আছে yes you have heard it right are you also a student wanted to know when the CBSE board exam will be conducted ইয়াত কৈছে যে হয় এটো তোমালোকে নিশ্চয় সঁচাই শুনিছা এণ্ড ইয়াত কুৱেশ্যন কৰিছে যে তোমালোক ছাত্ৰ হোৱা নেকি আৰু তোমালোকে CBSE board examৰ কেতিয়া হ'ব হেতু জানিব বিচাৰা তো ইয়াৰ পাছত চাই লওক কি লিখা আছে then this article is for you the CBSE board class 10 and 12 exams will begin on February 15 2025 তো ইয়াত চাব পাৰিছা যে স্পষ্টকৈ লিখা আছে CBSE boardৰ ক্লাছ 10 and 12ৰ এক্সাম ফেব্ৰুৱাৰী 15ৰ পৰা ষ্টাৰ্ট হ'ব একচুৱেলি এই নটিফিকেশনটো সঁচানে মিছা মই কাৰেক্টলি ক'ব নোৱাৰো কিয়নো এই নটিফিকেশনটো উপলব্ধ আছিল এটা ৱেবছাইটত তো ছাত্ৰ ছাত্ৰীসকল কথাটো কিমান মিছাও হ'ব নোৱাৰে কিয়নো বেসিক্যালি তোমালোকৰ ক্লাছ 10 and 12ৰ এক্সাম ষ্টাৰ্ট হয় ফেব্ৰুৱাৰী মাহৰ পৰা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকক এটা কথা মই জনাই দিও যে এই নটিফিকেশনটো এটা জাস্ট ৱেবছাইটত উপলব্ধ আছিল কিন্তু তোমালোকৰ অফিচিয়েল নটিফিকেশন এতিয়ালৈকে আহা নাই এণ্ড ইয়াৰ পাছত কি লিখা আছে তোমালোকে চাই লোৱা দি চেন্ট্ৰেল বৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন CBSE is preparing to release the date sheet for class 10 and 12 soon ইয়াত লিখা আছে যে CBSE যোনটো অফিচিয়েল বৰ্ড এক্সামৰ নটিফিকেশন হয় সেই নটিফিকেশনটো এতিয়ালৈকে আহা নাই যোনটো নেকি প্ৰিপেয়াৰিং হৈ আছে আৰু হেতু অতি সোনকালে ৰিলিজ হ'ব বুলি ইয়াত কৈছে আৰু এটা কথা ইয়াত লিখা আছে যোনটো ইম্পৰ্টেন্ট হয় চাই লোৱা you can check all the details related to the CBSE board exam 2025 date sheet on the official website ইয়াত কৈছে যে তোমালোকে যদি CBSE board examৰ অফিচিয়েল নটিফিকেশনটো চাব বিচাৰা তেন্তে অফিচিয়েল ৱেবছাইটটো ইয়াত দিয়া আছে তাত গৈ তোমালোকে চেক কৰিব পাৰা cbse.gov.in ইয়াত দিয়া আছে আৰু CBSE board examৰ কিবা ৰিলেটেড নটিফিকেশন চাব বিচাৰিলে তোমালোকে ইয়াতে চাব পাৰিবা